লৈ আহিছো ষ্টুডিঅত মই দীপান্বিতা 7 মিনিটৰ বাবে আজিৰ দিনটোত অন্ধকাৰ হৈ পৰিব পৃথিৱী আৰু বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ হ'ব আজি বিৰল সূৰ্যগ্ৰহণ 50টা বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব বিশ্ববাসী 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰ হ'ব পৃথিৱী আমি জনাই আছো আজি হৈছে বিৰল সূৰ্যগ্ৰহণ হ'ব আজিৰ দিনটোতে বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ আজিৰ দিনটোতে 7 মিনিটৰ বাবে সমগ্ৰ পৃথিৱী আজিৰ দিনটোত অন্ধকাৰ হৈ পৰিব 50টা বছৰৰ পিছত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব বিশ্ববাসী 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰময় হৈ ৰব পৃথিৱী আৰু এই বিৰল সূৰ্যগ্ৰহণক লৈ নাসাৰ তৰফৰ পৰা সতৰ্কবাণী দিছে আমি জনাই আছো মহাকাশ গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে এই সূৰ্যগ্ৰহণে আনিব পাৰে ভয়ংকৰ বিপদ এই সূৰ্যগ্ৰহণে কঢ়িয়াব পাৰে ভয়ংকৰ বিপদ সকলোৱে ভাবো যে এই সুন্দৰ মুহূৰ্ত বা এই বিৰল মুহূৰ্ত আমি আসলতে ফটো আকাৰে এক মেমৰি হিচাপে ৰাখিব বিচাৰো কিন্তু মোবাইল ব্যৱহাৰকাৰীক সাৱধান কৰি দিলে মহাকাশ গৱেষণা কেন্দ্ৰ নাসাই ভুলতো ফটো নলব সূৰ্যগ্ৰহণৰ কিয়নো ৰেডিয়েশ্যনে বিপদ মাতিব পাৰে আৰু আজিৰ দিনটোতে ডাউন হ'ব পাৰে ইণ্টাৰনেট সেৱা ইণ্টাৰনেট ছাৰ্ভিচত কিছু পৰিমাণে প্ৰভাৱ পৰিব ডাউন হ'ব পাৰে আজিৰ ইণ্টাৰনেট 7 মিনিটৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব ইণ্টাৰনেট ছাৰ্ভিচতো এই বিৰল সূৰ্যগ্ৰহণ অহা 126 বছৰলৈ পুনৰ এনে পৰিঘটনাৰ সাক্ষী নহ'ব বিশ্ববাসী অনাগত 126 বছৰলৈ এনেধৰণৰ সূৰ্যগ্ৰহণ নহয় এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি প্ৰকাশ কৰিছে জ্যোতিৰ্বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা কোন প্ৰান্তত দৃশ্যমান হ'ব আমি জনাই আছো মেক্সিকো কানাডা আমেৰিকাত দৃশ্যমান হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ দুপৰীয়া 2:12 এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব ভাৰতীয় সময়মতে 9:12 পৰা আৰম্ভ হ'ব এই গ্ৰহণ শেষ নিশা 2:22 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল পৰিঘটনা পূৰ্বে এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল 1973 চনত খবৰ এই মুহূৰ্তত জনাই আছো 1973 চনৰ পিছত আজি 50টা বছৰ পিছত সমগ্ৰ বিশ্ববাসী এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব আৰু আজিৰ দিনটোতে অন্ধকাৰময় হৈ পৰিব পৃথিৱী 7 মিনিট 14 ছেকেণ্ড পুনৰাই জনাইছো 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ ৰব পৃথিৱী 7 মিনিট 14 ছেকেণ্ড অন্ধকাৰ হ'ব পৃথিৱী আৰু এই সময়ত এই বিৰল সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে কেতিয়াও মোবাইলটো উলিয়াই ফটো সাঁচি ৰাখিম বুলি নাভাবিব বৰ্তমান সময়ত আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰোঁ আৰু এই মোবাইল ব্যৱহাৰ কৰিয়ে বিভিন্ন মুহূৰ্ত আমি মোবাইলত ফটো ভিডিঅ' আকাৰে সাঁচি ৰাখিব বিচাৰোঁ কিন্তু এই ক্ষেত্ৰত মহাকাশ গৱেষণা কেন্দ্ৰ নাসাৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে যিকোনো ঘটনাৰ ক্ষেত্ৰতে আমি মোবাইলত সাঁচি ৰাখিব বিচাৰোঁ ফটো আকাৰে আৰু বিশেষকৈ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হ'লে মোবাইলৰ লেন্সেৰে জুম কৰি আমি বহু বস্তু চাব বিচাৰোঁ কিন্তু এই মুহূৰ্তত আমি জনাই আছোঁ মহাকাশ গৱেষণা কেন্দ্ৰ নাসাৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে এই সূৰ্যগ্ৰহণে মানৱ সমাজৰ বাবে এক ভয়ংকৰ বিপদ কঢ়িয়াব পাৰে মোবাইল ব্যৱহাৰকাৰীক সাৱধান কৰি দিছে নাসাৰ তৰফৰ পৰা আমি জনাই আছো নাসাৰ তৰফৰ পৰা সতৰ্ক কৰি দিছে ভুলতো এই সূৰ্যগ্ৰহণৰ ফটো নল'ব আপুনি যদি ফটো উঠাম বা ভিডিঅ' বনাম বুলি ভাবিছে ভিডিঅ' কৰিম বুলি ভাবিছে ভুলতো নকৰিব এই কাম কিয়নো ৰেডিয়েশ্যনে বিপদ মাতিব পাৰে আৰু আজিৰ দিনটোতে ইণ্টাৰনেট সেৱা ডাউন হ'ব পাৰে যিহেতু গ্লোবেলি যি ইণ্টাৰনেট আমি সকলোৱে বৰ্তমান সময়ত ব্যৱহাৰ কৰোঁ আৰু এই ইণ্টাৰনেট সেৱা ইণ্টাৰনেট ছাৰ্ভিচ আজি কিছু পৰিমাণে ডাউন হ'ব পাৰে আৰু 7 মিনিট 14 ছেকেণ্ডৰ বাবে এনেধৰণে আজিৰ দিনটোত অন্ধকাৰময় হৈ পৰিব পৃথিৱী ভুলতো ফটো নল'ব সূৰ্যগ্ৰহণৰ আজিৰ দিনটোত অহা 126 বছৰলৈ পুনৰ এনে পৰিঘটনা নহ'ব আমি পুনৰ জনাইছো আজি 1973 চনৰ পিছত 50টা বছৰ পিছত এই বিৰল সূৰ্যগ্ৰহণ আজিৰ দিনটোত 7 মিনিট 14 ছেকেণ্ড মনত ৰাখক
7 মিনিট 14 ছেকেণ্ডৰ সেই সময়ছোৱাত আপুনি ভুলতো মোবাইলটো উলিয়াই ফটো তুলিবলৈ যত্ন নকৰিব বিপদ হ'ব পাৰে আপোনাৰ 1973 চনৰ পিছত আজিৰ দিনটোত 50টা বছৰৰ পিছত এই বিৰল সূৰ্যগ্ৰহণ আৰু অনাগত 126টা বছৰলৈ এনে সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব নোৱাৰিব বা এই বিৰল পৰিঘটনাৰ এনে ধৰণৰ বিৰল পৰিঘটনাৰ সাক্ষী নহ'ব বিশ্ববাসী এই খবৰ এই মুহূৰ্তত জনাই আছো আপুনি আজিৰ দিনটোত যদি ইণ্টাৰনেট সেৱা কিছু পৰিমাণে স্লো বা ডাউন হোৱা দেখা যায় তেনেহ'লে চিন্তা নকৰিব 7 মিনিটৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব ইণ্টাৰনেট ছাৰ্ভিচতো এই খবৰ এই মুহূৰ্তত জনাই আছো আজি বিৰল সূৰ্যগ্ৰহণ 2024 বৰ্ষৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ আজিৰ দিনটোতে 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী 50টা বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা আৰু 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰ হৈ পৰিব সূৰ্যগ্ৰহণে ভয়ংকৰ বিপদ আনিব পাৰে বিশেষকৈ মোবাইল ব্যৱহাৰকাৰীসকলে য'তে ত'তে ফটো ল'বলৈ চেষ্টা কৰে কিন্তু এই সূৰ্যগ্ৰহণৰ ফটো ভুলতো ল'বলৈ চেষ্টা নকৰিব ৰেডিয়েশ্যনে বিপদ মাতিব পাৰে আজিৰ দিনটো ডাউন হ'ব পাৰে ইণ্টাৰনেট সেৱা 7 মিনিটৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব ইণ্টাৰনেট ছাৰ্ভিচত অহা 126টা বছৰলৈ পুনৰ এনে ধৰণৰ যে বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব নোৱাৰিব সমগ্ৰ বিশ্ববাসী আৰু আজিৰ 8 এপ্ৰিলৰ যি এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি জ্যোতিৰ্বিজ্ঞানীসকলৰ তৰফৰ পৰাও প্ৰকাশ কৰিছে এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা এই বিৰল সূৰ্যগ্ৰহণ 50টা বছৰৰ পিছত হোৱা এই বিৰল সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব মেক্সিকো কানাডা আৰু আমেৰিকাত দৃশ্যমান হ'ব দুপৰীয়া 2:12 এই সূৰ্যগ্ৰহণ হ'ব বুলি জানিব পৰা গৈছে প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল ঘটনা আৰু আজিৰ দিনটোৰ পূৰ্বে এই বিৰল পৰিঘটনা সম্পূৰ্ণ গ্ৰহণ হৈছিল এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল 1973 চনত 1973 চনৰ পৰাই এনেধৰণে পৰিঘটনা হোৱা নাছিল আজিৰ দিনটোত সুদীৰ্ঘ 50টা বছৰৰ পিছত আজিৰ দিনটোত এনেধৰণৰ বছৰটোৰ প্ৰথম আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰ'ব বিশ্ববাসী